দেউতা, আমাৰ মৰমৰ দেউতা। এয়া মোৰ মা, এয়া মোৰ মা, এয়া মোৰ মা। এয়া আমাৰ ড্ৰয়িং ৰুম। আমি আহিলে ইয়াতে বহুত আড্ডা দিওঁ। এয়া আমাৰ ফুলনি, এয়া আমাৰ ফুলনি, আমাৰ আমি আগতে ইয়াতে খুব মাছ চাছ মানে হেৰি কৰোঁ, জাল চাল মাৰোঁ, বৰশী মাৰোঁ ইয়াতে। শৈশৱৰ আমাৰ স্মৃতি আজিও মানে ৰোমন্থন কৰোঁ আৰু খুব ভাল লাগে। এইখন আমাৰ পাৰ্ক। এইখনতে বহি মানে আমি ঘৰলৈ আহিলে আৰু সদায় মানে ইয়াতে আমাৰ ঘৰৰ মানুহখিনিৰ লগত দেউতা মা সকলোৱে বহি পেলাই আমি সকলো কথাই পাতোঁ, খুব ভাল লাগে। ইয়াতো আমি বহোঁ কেতিয়াবা, হাঁহি ধেমালি কৰোঁ আৰু ঘৰৰ সকলোৱে মিলি পেলাই ইয়াতে বহোঁ। এয়া মোৰ ভাইটিয়ে বনাইছে। এয়া আমাৰ ফুলনি, এপ্ৰিল ফুল ফুলি আছে। এয়া গেট, বিভিন্ন ধৰণৰ ফুল। দাদা ভাইটি বৌ সকলোৱে ইয়াত হেৰি কৰে আৰু লাগি থাকে লগত। এইজোপা আমাৰ ফুল একদম শৈশৱ কালৰ এইজোপা ফুল। আমি ইয়াত ফুল ছিঙি যিমান যে খেলিছিলোঁ মানে আজিও